হাই গাইজ, আজি দাদাহঁতে বোলে হাঁহৰ মাংস খায়। ঘৰতে এটা হাঁহ আছিল, তাকে মাৰিলে আৰু এইফালে বৌহঁতৰ বাবুৱে হাঁহটো কাটি আছে। এটা হাঁহ মই মানুহ 3জন হাঁহ খোৱা, মই নাখাওঁ, মা নাখায়। সেইকাৰণে মামীহঁতক আৰু মাহীহঁতক মাতিছোঁ। এতিয়া হাঁহ বচা হৈ গ'ল আৰু এয়া মাংস 2 কিলোমান পৰিছে চাগে। আমাৰ ফালে আকৌ এইটো কেৰেচা হাঁহ বুলি কয়, বেলেগৰ ফালে কি কয় নাজানো। এইফালে আমাৰ ভাজি আৰু দালি হৈ গ'ল আৰু এইফালে আমাৰ এইজনী আহিছে, এইজনী মামীহঁতৰ সৰু মাইনা আহিয়ে মোক মাতি আছে। আৰু এইফালে দাদাই হাঁহৰ মাংস বনাইছে, কেৰেচা হাঁহৰ মাংস সোৱাদেই বেলেগ বুলি কয়। কাৰোবাৰ যদি খাব মন গৈছে আহিলে হ'ল। এইফালে মামী মাহী আহিলে আৰু চাহ খোৱাত ব্যস্ত চবেই। এইজনী হৈছে মামীহঁতৰ ডাঙৰ মইনা, আহিয়ে চাহ খোৱাত লাগি গৈছে তাইও। এতিয়া আঞ্জা হৈ গ'ল। এইফালে মাহীক দাদাই থ'ব গ'ল আৰু এইফালে মামীহঁত গ'ল। আজিলৈ হাঁহৰ মাংস খালে যদি ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব।